বাঁহগাজৰ লগত ৰহৰ দালি বনাইছোঁ দেই। এয়া মই বাঁহগাজখিনি নহৰু শুকান জলকীয়া দি ভাজি লৈছোঁ আৰু লগতে খাৰখিনিও দি দিলোঁ। ইয়াতে মই ধুন্দুলি আৰু কঁঠাল গুটি দি দিছিলোঁ। এতিয়া সেইখিনি গাজখিনি যে ভাজি লৈছিলোঁ তাতে মই ৰহৰ দালিখিনি ঢালি অলপ সময় উতলালোঁ। বহুত বেছি উতলোৱা নাই কাৰণ ৰহৰ দালিখিনি বেছি সিজি গ'লে ভাল নালাগে, তথাপিও সিজিলেই। অলপ সময় উতলাই মই গেছটো অফ কৰি থ'লোঁ আৰু দেখিবলৈ ইমান ধুনীয়া কালাৰ এটা আহিছে। ৰহৰ দালিৰ লগত বনোৱাৰ কাৰণে নে কি নাজানো, গাজখিনি সঁচাকৈ বৰ সোৱাদ হয় খাবলৈ এনেকৈ বনালে। ৰহৰ দালিৰ লগত বাঁহগাজ, কঁঠাল গুটি, ধুন্দুলি। বাঁহগাজ খোৱাৰ ছিজন যেতিয়া এবাৰ হ'লেও খাই চাব লাগে। ইয়াৰ জুতিটোও এবাৰ লৈ চাব লাগে কেনেকুৱানো খাবলৈ হয় ন। আচলতে ৰহৰ দালিৰ লগত যে খাই সেইটো কথা নহয়, চবেই চবৰে লগতে খাই ভাল নাপায়। কিছুমানে মচুৰ দালিৰ লগতো খাই ভাল পায়, কিছুমানে মাটি দালিৰ লগতো খায়। যিকোনো দালিৰ লগতে খাব পাৰি আৰু দালি নোহোৱাকৈও কিছুমানে খাই ভাল পায়। মই কিন্তু হালধি দিয়া নাছিলোঁ, সেইকাৰণে ৰংটো এনেকুৱা আহিছে। আকৌ খাৰত বোলে হালধি নিদিয়ে, সেইবাবে মই নিদিলোঁ।